Praise the Lord, Hallelujah. অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছো। আজি আমি পবিত্ৰ বাইবেলৰ প্ৰথম পুস্তক অৰ্থাৎ আদি পুস্তকৰ 6 অধ্যায় 4 পদটো অধ্যয়ন কৰিবলৈ গৈ আছো। আহকচোন বাক্যটোলৈ যাওঁ। আদি পুস্তক 6 অধ্যায় 4 পদ। সেই কালত পৃথিৱীত নাফিলবিলাক আছিল আৰু তাৰ পাছতো ঈশ্বৰৰ সন্তানবিলাকে মানুহৰ জীয়াৰীবোৰত গমন কৰাত সিহঁতে সিবিলাকলৈ সন্তান প্ৰসৱ কৰিলে। সেই সন্তানবিলাক আগৰ কালৰ প্ৰসিদ্ধ বীৰ পুৰুষ। আমেন। ইয়াতে সেই কালত মানে নোহৰ সময়ত যি জলপ্লাৱন হৈছিল সেই জলপ্লাৱনৰ আগৰ সময়খিনিৰ কথা কোৱা হৈছে আৰু তাৰ পাছতো মানে জলপ্লাৱনৰ পাছৰ সময়খিনিৰ কথাও কোৱা হৈছে। ইয়াৰ অৰ্থ হ'ল যে নোহৰ সময়ত যি জলপ্লাৱন হৈছিল তাৰ আগতেও পৃথিৱীত নাফিলবিলাক আছিল আৰু জলপ্লাৱনৰ পিছতো পৃথিৱীত নাফিলবিলাক আছিল। এতিয়া হওক নাফিলবিলাক কোন হয় সেই বিষয়ে অধ্যয়ন কৰোঁ। এই নাফিল শব্দটো মূল হিব্ৰী শব্দ নাফালৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে টু ফল অৰ্থাৎ পৰি যোৱা। এই নাফিলবিলাক মানুহ নে অন্য কিবা? আহকচোন আমি সেই বিষয়ে জানো। তেওঁলোক মানুহ নহয়, মানুহ হ'বই নোৱাৰে। কিয়নো আমি ইতিমধ্যে অধ্যয়ন কৰিছোঁ যে পৃথিৱীৰ প্ৰথম মানুহ আদম আৰু হাৱা। তেওঁলোকৰ প্ৰথম পুত্ৰ কইন আৰু দ্বিতীয় হেবল। কইনে হেবলক বধ কৰাৰ পিছত ঈশ্বৰৰ পৰা এটা চিন পাই নোট দেশত বাস কৰিবলৈ গ'ল আৰু তেওঁৰো বংশাৱলী আমি পবিত্ৰ বাইবেলত পাওঁ। আৰু হেবলৰ মৃত্যুৰ পাছত যি আদম আৰু হাৱাৰ ছেথ নামৰ এটা পুত্ৰ জন্মিল, তেওঁৰো বংশাৱলী আমি পবিত্ৰ বাইবেলত পাওঁ। তেনেহ'লে এই নাফিলবিলাক কোন? এই নাফিলবিলাকৰ বিষয়ে জানিবলৈ হ'লে আমি আদি পুস্তক 3 অধ্যায় 15 পদটো ভালদৰে বুজি পাব লাগিব। আহকচোন বাক্যটোত কি কৈছে সেই বিষয়ে চাওঁ। আদি পুস্তক 3 অধ্যায় 15 পদ। আৰু মই তোৰে নাৰীৰে মাজত আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম। সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গেৰুৱা গুৰি কৰিবি। আমেন। এই বাক্যটো ঈশ্বৰে এডন বাৰীত সাপটোক কৈছিল, যিটো সাপৰ কথা শুনি আমাৰ আদি মাতৃ হাৱা পতিত হৈছিল। আমি আগতে অধ্যয়ন কৰিছিলোঁ যে সাপটোৱে শয়তানক প্ৰতিনিধিত্ব কৰে অৰ্থাৎ ৰিপ্ৰেজেণ্ট কৰে। এই কাৰণে এই বাক্যটো ঈশ্বৰে সাপটোক কোৱাৰ দ্বাৰাই শয়তানকো কৈছিল। এতিয়া কথা হ'ল নাৰীৰ বংশ বুলি ঈশ্বৰে প্ৰভু যীশুক কথা কৈছিল যদিও যি সময়ত নাৰীৰ বংশৰ কথা ঈশ্বৰে কৈছিল সেই সময়ৰ পৰা 4000 বছৰৰ পিছতহে প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম হৈছিল। কিন্তু সেই 4000 বছৰেও নাৰীয়ে সন্তান জন্ম দি আহিছিল আৰু বৰ্তমানেও সন্তান জন্ম দি আহিছে। সেই একেদৰে শয়তানেও পৃথিৱীত নিজৰ বংশ চলাই আহিছে, যিটোৰ বিষয়ে প্ৰভু যীশুৱেও দৃষ্টান্ত দি কৈছিল বুলি আমি মথিয়ে লিখা শুভবাৰ্তা 13 অধ্যায় 24 পৰা 30 পদত পাওঁ আৰু যিটোৰ বাইবেলত বিনয়বনৰ দৃষ্টান্ত বুলি উল্লেখ কৰা আছে। এই বিনয়বনৰ দৃষ্টান্তৰ অৰ্থ বুজাবলৈ যাওঁতে প্ৰভু যীশুৱে এনেদৰে কৈছিল। মথিয়ে লিখা শুভবাৰ্তা 13 অধ্যায় 37 পৰা 40 পদ। আহকচোন বাক্যটো চাওঁ। মথিয়ে লিখা শুভবাৰ্তা 13 অধ্যায় 37 পদ। তাতে তেওঁ উত্তৰ দি ক'লে, যিজনাই ভাল কঠীয়া সিঁচে তেওঁ মানুহৰ পুত্ৰ। 38 পদ। পথাৰে জগতখন ভাল কঠীয়া ৰাজ্যৰ সন্তানবিলাক আৰু বিনয়বন পাপ আত্মাৰ সন্তানবিলাক। 39 পদ। যি শত্ৰুৱে সেইবোৰ সিঁচিলে সি শয়তান। শস্য দাবৰ সময়ে জগতৰ শেষ, ধান দোৱাবিলাকেই স্বৰ্গৰ দূত। 40 পদ। এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পুৰা যায় সেইদৰে জগতৰ শেষতো হ'ব। আমেন। এতিয়া নিশ্চয় আপোনালোকে বুজি পালে শয়তানে সিঁচা এই বিনয় বন বা পাপ আত্মাৰ সন্তানবিলাকে হৈছে নাফিলবিলাক, যিবিলাকক নাৰীৰ পৰা জন্ম পোৱা সন্তানবিলাকৰ লগত শত্ৰুতা কৰিবৰ কাৰণে শয়তানে সৃষ্টি কৰিছিল। যিবিলাকে আদিৰে পৰাই মানুহৰ লগত বাস কৰিছিল এই পৃথিৱীত আৰু মানুহক আৰু তেওঁলোকৰ পোহনীয়া জন্তু জানোৱাৰ খাই মানুহক আতংকময় পৰিৱেশত পেলাবলৈ চেষ্টা কৰি আহিছিল। আৰু এটা কথা, যি সময়ত কইনে হেবলক বধ কৰিছিল সেই সময়ত পৃথিৱীত মাত্ৰ এটাই মানুহৰ পৰিয়াল আছিল
আদম, হাৱা আৰু কইন নিজে। তেনেহ'লে কাৰ ভয়ত কইনে ঈশ্বৰৰ পৰা এটা চিন খুজিছিল যাতে তেওঁক কোনেও মাৰি পেলাব নোৱাৰে? ইয়াৰো উত্তৰ সেই দানৱবিলাক অৰ্থাৎ নাফিলবিলাক। দানৱ বুলি এইকাৰণেই কৈছোঁ, হনুকৰ পুস্তকৰ মতে তেওঁবিলাক প্ৰকাণ্ড আকৃতিৰ মানুহ আছিল। তেওঁলোকৰ হাতে ভৰিয়ে ছটা ছটা আঙুলিৰে মুঠ 24টা আঙুলি থকা প্ৰায় 36 ফুট উচ্চতাৰ মানৱ আকৃতিৰ অতি ওখ দৈত্যকায় প্ৰাণী আছিল। জলপ্লাৱনৰ আগতে হনুকে লিখা পুস্তকত যে তেওঁবিলাক আছিল এনে নহয়, জলপ্লাৱনৰ পিছতো আমি তেওঁলোকৰ বিষয়ে উল্লেখ পাওঁ। উদাহৰণস্বৰূপে আদিপুস্তক 14 অধ্যায় 5 পদত উল্লেখ থকা ৰফাইমিয়া, জজিয়া, এমিয়া আৰু 7 পদত উল্লেখ থকা অমালেকিয়া আৰু ইমুৰিয়াবিলাক নাফিল বংশীয় আছিল। ইয়াৰোপৰি ইছৰাইল জাতি মিছৰ দেশৰ পৰা যাত্ৰা কৰি কনান দেশলৈ আহি থকা সময়ত মুচিয়ে যিকেইজন চোৰাংচোৱাক আগতীয়াকৈ কনান দেশ চাবলৈ পঠিয়াইছিল, তেওঁবিলাকে দেশ চাই আহি মুচিক এনেদৰে জনাইছিল বুলি আমি গণনা পুস্তক 13 অধ্যায় 33 পদত পাওঁ। আহকচোন বাক্যটো চাওঁ। আৰু তাত নাফিল বংশ অনাকৰ সন্তান নাফিলবিলাকক দেখি আমাৰ মানত আমি ফৰিঙৰ নিচিনা হ'লোঁ আৰু সিহঁতৰ দৃষ্টিটো তেনেকুৱাই আছিলোঁ। আমেন। ইয়াৰোপৰি পূৰ্বে মোৱাব দেশ, চেই পৰ্বত, খচা বা গাজা আৰু আমোন দেশত নাফিল বংশৰ ৰেফাইয়া অৰ্থাৎ এমিয়া, হুৰিয়া, জুমজুমিয়া আৰু অৰ্বিয়াবিলাকে বাস কৰিছিল বুলি ঈশ্বৰে মুচিক কোৱা বুলি আমি দ্বিতীয় বিৱৰণ 2 অধ্যায় 9 পৰা 23 পদত পাওঁ। আচৰিত কথাটো হ'ল যে এই নাফিলবিলাক ইমান বৃহৎ আকাৰৰ হোৱা স্বত্তেও ইদুমিয়া, মোৱাবিয়া, অমুনিয়া আৰু কপ্তুৰিয়াবিলাকে সাধাৰণ মানুহ হৈও তেওঁবিলাকক খেদি বিনষ্ট কৰি তেওঁবিলাকৰ দেশ ল'বলৈ সক্ষম হৈছিল। কিয় জানেনে? কাৰণটো হ'ল যেতিয়াই এই নাফিল বা দানৱবিলাকৰ লগত মানুহৰ যুদ্ধ হৈছিল, তেতিয়া কোন জাতিৰ মানুহে যুদ্ধ কৰিছে সেয়া নাচাই ঈশ্বৰে মানুহবিলাকৰ পক্ষত সহায় কৰিছিল। আৰু সেইকাৰণে মানুহে ফৰিঙৰ আকৃতিৰ হৈও সিহঁতক খেদাই সিহঁতৰ দেশ ল'বলৈ সক্ষম হৈছিল। এতিয়া প্ৰশ্ন হ'ল, এই নাফিলবিলাক সেই সময়ত থকা ইছৰাইলীয়া, ইদুমিয়া, মোৱাবিয়া, অমুনিয়া আৰু কপ্তুৰিয়া জাতিৰ মানুহবিলাকে মাৰি শেষ কৰিলে নে বৰ্তমানলৈকো আছে? ইয়াৰ উত্তৰ বৰ্তমানেও তেওঁবিলাকৰ বংশৰ মানুহ আছে বুলি বাইবেল স্কলাৰসকলে ক'ব খোজে। তেওঁলোকৰ মতে বৰ্তমান যি তেওঁবিলাকৰ মানুহবিলাক বা তেওঁলোকৰ প্ৰজাতিৰ মানুহবিলাক আছে, তেওঁবিলাক সেই আগৰ দৰে 36 ফুট 30 ফুট ওখ হৈ থকা নাই আৰু 24টা আঙুলিও তেওঁলোকৰ হৈ থকা নাই। তেওঁলোকে মানুহৰ ছোৱালী বিয়া পাতি তেওঁলোকৰ আকাৰ সলনি কৰিলে, অৰ্থাৎ তেওঁলোক বৰ্তমান সাধাৰণ মানুহৰ দৰে উচ্চতাৰ হ'ল আৰু তেওঁলোকৰ হাত ভৰিৰ আঙুলিও 20টা হ'ল আৰু তেওঁলোকে পঢ়া শুনা কৰি শিক্ষিত হৈ জীৱন যাপন কৰি আছে। কিন্তু তেওঁবিলাকে আচৰিত কাম কিছুমান কৰি বা আচৰিত চিন্তা কিছুমান কৰি মানুহৰ সমাজত চমকৰ সৃষ্টি কৰে আৰু তেওঁবিলাকক অনুসৰণ কৰি বহুতো মানুহৰ সন্তান ঈশ্বৰৰ পৰা দূৰ হৈ আহিছে। আৰু বৰ্তমান বহুতো বাইবেল স্কলাৰে ক'ব খোজে যে যি ইলুমিনাটি চিক্ৰেট ছ'চাইটি বা ছয়তানিষ্ট অৰ্থাৎ ছয়তানক সেৱা পূজা কৰা সংগঠনবিলাক আছে, তেওঁবিলাকৰ বেছিভাগৰে টপ লিডাৰবিলাক এই বংশীয় লোক হয়। তেওঁবিলাকে দুমুখীয়া ৰোল প্লে কৰি মানুহক ঈশ্বৰৰ পৰা দূৰ কৰি আহিছে। পৃথিৱীত যে ঈশ্বৰৰ বীজ আৰু ছয়তানৰ বীজ দুই ধৰণৰ প্ৰজাতি আছে, সেই বিষয়ে প্ৰভুৱে নিজেও বিনয়বনৰ দৃষ্টান্তত কৈ থৈ গৈছে। গতিকে আপুনি যদি ঈশ্বৰৰ হয়, তেনেহ'লে ঈশ্বৰৰ ৰাজ্যৰ মতে চলক। বিনয়বনৰ সন্তান হ'বলৈ বা ছয়তানৰ সন্তানৰ দৰে হ'বলৈ গৈ নিজকে বিনষ্ট কৰি নল'ব, কিয়নো প্ৰভু অহাৰ আগতে সেইবিলাকক মুঠি মুঠি কৰি বান্ধি গোটাই জুইত পুৰি পেলোৱা হ'ব বুলি প্ৰভুৱে নিজে কৈছে। আজি যিমান পাৰোঁ সংক্ষিপ্তকৈ নাফিলবিলাকৰ বিষয়ে অধ্যয়ন কৰিলোঁ। আহিব লগা ভিডিঅ'টোত মানুহৰ ছোৱালী বিয়া পাতা ঈশ্বৰৰ সন্তানবিলাকৰ বিষয়ে আৰু তেওঁবিলাকৰ পৰা জন্ম পোৱা তেওঁবিলাকৰ সন্তানবিলাক অৰ্থাৎ যিবিলাকক পবিত্ৰ বাইবেলত আগৰ কালৰ প্ৰসিদ্ধ বীৰ পুৰুষ বুলি কৈছে, তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰিম। প্ৰভুৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক। আমেন।